বিহাৰত ৰিচেণ্টলি ইলেকশ্যন হৈ গ'ল আৰু এই ইলেকশ্যনত বিজেপি চৰকাৰে যিমান পাৰে সিমান ভোট কৰিছে। ক'ব গ'লে মানে ইয়াৰ কোনো সীমা নাই। বহুতে ক'ব পাৰে বিৰোধী হাৰিছে কাৰণে ভোট চোৰৰ এটা বাহানা বনাইছে, কিন্তু এইটো বাহানা নহয়। ভোট চোৰ কৰাটো একদম সঁচা। মই কোনো পলিটিকেল পাৰ্টিৰ নহয়, কিন্তু মই এই ভিডিঅ'টো এই কাৰণে বনাইছো যে আমাৰ যিটো অধিকাৰ, সেই অধিকাৰটো এদিন শেষ হৈ যাব যদি আমি এই অধিকাৰৰ ওপৰত মাত নামাতো। কাৰণ বৰ্তমানে আপোনালোকে চাব পাৰে আমাৰ অসমত পৰিস্থিতি কি হৈ আছে। কেনেকুৱা ৰজাৰ দৰে শাসন চলি আছে। যাক যেনেকৈ পাৰে তেনেকৈ জেলত ভৰাই দিয়ে, যাক যেনেকৈ পাৰে সেনেকৈ গুলি মাৰি দিয়ে। আৰু যদি আমি ভোট নিদিয়াকৈ চৰকাৰ বনাব পাৰে, ভোট চোৰ কৰি যদি চৰকাৰ বনায়, তেনেহ'লে আমাৰ কি মূল্য থাকিব? আমি ভোট দিয়া নিদিয়াক লৈ তেওঁলোকৰ একো মানে ফাৰাক নপৰিব। আৰু চৰকাৰে যদি আমাৰ বিৰুদ্ধে কিবা কামো কৰে, আমি যদি তাৰ ওপৰত মাত মাতো, তেনেহ'লে আমাকতো কি কৰিব আপোনালোকে গমেই পায়। আৰু বৰ্তমান পৰিস্থিতিটো দেখা পায়ে আছে। সেইকাৰণে এই ভিডিঅ'টো বনাইছো। আৰু এই ভিডিঅ'টোত মই আপোনালোকক এটা এটা প্ৰমাণ দি দেখুৱাম কেনেকে বিহাৰত বিজেপিয়ে ভোট চোৰ কৰি কিনে চৰকাৰ বনাইছিল। এটা এটা প্ৰমাণ দিম এই ভিডিঅ'ত। বিহাৰত ভোট চোৰ কৰা প্ৰথমটো প্ৰমাণেই হৈছে মহিলাবিলাকক 10-10 হাজাৰকৈ টকা দিয়া। বিহাৰত দুটা ফেজত ইলেকশ্যন হৈছিল। প্ৰথমটো ফেজত 6 দিন আগত 31 অক্টোবৰ আৰু দ্বিতীয়টো ফেজত 4 দিন আগত 7 নৱেম্বৰত মহিলাবিলাকৰ একাউণ্টত 10-10 হাজাৰকৈ টকা দিছিল। এই 10-10 হাজাৰ টকাটো এটা দুটা মহিলাক দিয়া নাই। একদম 1.25 কৰোৰ মহিলাক 10 হাজাৰ টকাকৈ দিছিল। ভাবক কিমান টকা খৰচ কৰিছে ভোট কিনাৰ নামত। এই 10 হাজাৰ টকাটো পাবৰ কাৰণে মহিলাবিলাকক জীৱিকা চেল্ফ হেল্প গ্ৰুপত জইন হ'ব লাগিছিল। আৰু এই 10 হাজাৰ টকাটো যোনে পাইছিল তেওঁলোকক জীৱিকা দিদি নামৰ এটা আঁচনিৰ দ্বাৰা নাম দিছিল। আৰু বহুতে ক'ব পাৰে 10 হাজাৰ টকা দিছে, ভোট কোনোবাই দিবও পাৰে নিদিবও পাৰে, কিন্তু ভোট চবে দিছে। ইয়াৰ মেইন কাৰণটো হ'ল 6 মাহ পিছত আকৌ 2 লাখ টকাকৈ দিম বুলি এটা লোভ দিছিল মানুহবিলাকক। মানে এতিয়া 10 হাজাৰ টকা আমি দিছো, আমি যদি জিকো নেক্সট আপোনালোকে আকৌ 6 মাহ পিছত 2 লাখ টকা পাব। আৰু যদি আমাক ভোট নিদিয়ে তেনেহ'লে এই 2 লাখ টকাটো নাপাব আপোনালোকে। সেইকাৰণে আমাক ভোট দিয়ক আৰু আমাক জিকাই দিয়ক, এনেকুৱা এটা লোভ দিছিল। আৰু এই লোভৰ কাৰণে চব মানুহে বিজেপিক ভোট দিছে। এই যে বিজেপিয়ে মহিলাবিলাক 10-10 হাজাৰকৈ টকা দিছে, এইটো একদম ইলিগেল আছিল। মডেল কোড অফ কণ্ডাক্টৰ ৰুলত ক্লিয়াৰলি লিখা আছে ইলেকশ্যনৰ টাইমত চৰকাৰে কাকো পইচা দিব নোৱাৰে। বিশেষকৈ তেতিয়া যেতিয়া মডেল কোড অফ কণ্ডাক্ট লাগু হয়। কিন্তু বিহাৰত মডেল কোড অফ কণ্ডাক্ট লাগু হৈছিল 6 অক্টোবৰত। কিন্তু বিজেপিয়ে 17 অক্টোবৰ, 24 অক্টোবৰ, 31 অক্টোবৰ আৰু 7 নৱেম্বৰক লৈ মহিলাবিলাকৰ একাউণ্টত 10-10 হাজাৰকৈ টকা দি আছিল। আপোনালোকে নিজে ভাবক, বিহাৰখন এখন আটাইতকৈ দুখীয়া ৰাজ্য, চবতছে কি দুখীয়া ৰাজ্য। আৰু সেই দুখীয়া ৰাজ্যবিলাকক, দুখীয়া মানুহক 10-10 হাজাৰকৈ টকা দিছে। আকৌ লোভ দিছে 6 মাহ পিছত 2 লাখকে টকা পাব। তাৰপিছত সিহঁতে যাতে ভোট নিদিয়াকৈ থাকিব, চবেই ভোট দিছে। আপোনালোকে নিজে ভাবক, এই ইলেকশ্যনটো কি ইলেকশ্যন? মানে য'ত একো ৰুলে ফ'ল' কৰা নাই, কেনেকুৱা ইলেকশ্যন হ'ল? আপোনালোকে ইতিহাস চাব পাৰে। আগতে যদি এনেকুৱা ষ্টেট গভৰ্ণমেণ্টে কিবা কাম কৰিব বিচাৰিছিল, তেতিয়া লগে লগে ইলেকশ্যন কমিশ্যনে এইটো হ'ব দিয়া নাছিল। আৰু লগে লগে এইটো বন্ধ কৰি দিছিল, আনকি ইলেকশ্যনো বাতিল কৰি দিছিল। কিন্তু বৰ্তমান চাওক, ইলেকশ্যন কমিশ্যনে খোলেআম বিজেপিক যি কৰিব মন তাকে কৰিব দি আছে, পুৰা সহায় কৰি আছে সিহঁতক। ভোট চুৰ কৰাৰ 2 নম্বৰ প্ৰমাণটো হৈছে ডুপ্লিকেট ভোটাৰ্ছ। ধৰি লওক মই এজন অসমৰ ব্যক্তি, মই অসমত ইলেকশ্যন হ'লেতো ভোট কৰোঁ, আকৌ বিহাৰত হ'লে বিহাৰতো যাই ভোট কৰোঁ। এইটো হ'ল ডুপ্লিকেট ভোটাৰ্ছ। বিজেপিৰ ৱাৰ্কাৰ নগেন্দ্ৰ কুমাৰ, এই মানুহজনে প্ৰথমে দিল্লীত ভোট কৰিলে, তাৰপিছত বিহাৰত ভোট কৰিলে, 2টা জেগাত ভোট কৰিলে। আৰু এইটো আৰজিত জাহা, এই মানুহজনেতো 3টা জেগাত ভোট কৰিছে। প্ৰথমে কৰিলে হাৰিয়ানাত, তাৰপিছত দিল্লীত, তাৰপিছত বিহাৰত। এই 3টা জেগাত ভোট কৰি কিনে ই পুৰা ছ'চিয়েল মিডিয়াত পোষ্ট দি আছে। চাওক, পুৰা ফ্লেক্স কৰি আছে। আৰু মানে আমি চাওক কিমান কিমান জেগাত ভোট দিলো, ফ্লেক্স কৰিছে। কিন্তু ইয়াৰ ওপৰত ইলেকশ্যন কমিশ্যনে একো একশ্যনে লোৱা নাই, পুৰা ইয়াতে মুক্ত হৈ ঘূৰি আছে। আৰু এইজনতো 3টা এপিক নাম্বাৰ আছে। ইলেকশ্যন কমিশ্যন ৰুল মতে এজন মানুহৰ 3টা এপিক নাম্বাৰ থাকিবই নোৱাৰে, এইটো একদম ইললিগেল। তাৰপিছতো এজন মানুহৰ 3খনকৈ ভোটৰ কাৰ্ড কেনেকৈ থাকিব পাৰে, 3টা এপিক নাম্বাৰ কেনেকৈ থাকিব পাৰে? এইবিলাক হ'ল আমি দেখা উদাহৰণ, আৰু আমি নেদেখাটো কিমান আছে। কিমান বিজেপি ৱৰ্কাৰ গিলাকে এখন জিলাৰ পৰা আন এখন জিলা এনেকৈ ভোট কৰি থাকে। এইবিলাক চব জানি ইলেকশ্যন কমিশ্যনে একো একশ্যনে লোৱা নাই। বিহাৰত বিজেপিয়ে ভোট চোৰ কৰা 3 নম্বৰ প্ৰমাণটো হৈছে স্পেচিয়েল ভোটাৰ ট্ৰেইন। বিজেপিয়ে হাৰিয়ানাৰ পৰা বিহাৰলৈ স্পেচিয়েল ট্ৰেইন চলাই হাজাৰ হাজাৰ মানুহ ভোট দিবৰ কাৰণে লৈ আহিছে। এতিয়া আপোনালোকে ভাবিব পাৰে ইয়াতনো কি ভুল কাম কৰিলে, ভোটাৰ্ছবিলাকক লৈ আহিছে ভোট দিবৰ কাৰণে, এইটোতো ভাল কাম কৰিছে। এতিয়া আপোনালোকে এইখন চাওক, দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপুল এক্ট 1951, যিয়ে ভাৰতৰ ইলেকশ্যন শাসন কৰে। ইয়াত ক্লিয়াৰলি লিখা আছে কোনো কেণ্ডিডেটে নিজৰ ধনেৰে গাড়ী মটৰ দি কিনে কোনো ভোটাৰ্ছক
লৈ আনিব নোৱাৰে ভোট দিবৰ কাৰণে। পইচা দি কিনে গাড়ী চাড়ী দি কিনে ভোট দিবৰ কাৰণে একদম আনিব নোৱাৰে, ৰুলত ক্লিয়াৰলি লিখা আছে। কিন্তু বিহাৰত ডাইৰেক্ট হাৰিয়ানাৰ পৰা স্পেচিয়েল ট্ৰেইনৰ দ্বাৰা পইচা খৰচ কৰি মানুহ আনি আনি ভোট দিবৰ কাৰণে লৈ আহিছে। এইবিলাক চব ৰুলৰ বিপৰীতে কাম কৰিছে এই বিজেপি চৰকাৰে। তাৰে ওপৰত কিন্তু ইলেকশ্যন কমিশ্যনাৰে একো একশ্যনে লোৱা নাই। ইলেকশ্যন কমিশ্যনাৰে বিজেপিক পুৰা খোলেআম এৰি দিছে, যি কৰিব মন তাকে কৰিব দিছে। মুঠতে বিজেপি জিকিব লাগে, সেইটো পুৰা চান্স দি দিছে। আৰু ইলেকশ্যন কমিশ্যনে বিজেপিক এৰি দি পুৰা বহি কিনে চাই আছে, একো মাত দিয়া নাই, আনকি তাৰে ওপৰত কোনো একশ্যনো লোৱা নাই, বিন্দাছ চাই আছে। আপোনালোকে নিজে ভাবক কি হৈ আছে দেশখনত। যদি এনেকৈ ভোট চুৰ কৰিয়ে চৰকাৰ বনাই থাকে তেনেহ'লে কি হ'ব এটা টাইমত, এবাৰ ভাবি চাওক। আমি অকল হিন্দু মুছলিমৰ মাজত লাগি থাকিলে কি হ'ব? আপোনালোকে মাত মাতক ইয়াৰ ওপৰত। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি যাব, এনেকুৱা যদি ভিডিঅ' চাব